নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আমাৰ চেনেল জেডি ৰিয়েল নলেজলৈ স্বাগতম জনাইছোঁ। অন্য দিনাৰ দৰে আজিও মই আপোনালোকৰ বাবে লৈ আহিছোঁ এটা সুন্দৰ অসমীয়া গল্প। তেনেহলে আহক পলম নকৰি আৰম্ভ কৰোঁ আজিৰ কাহিনী। শান্তনু, তাৰ পত্নী জুলি আৰু 2 বছৰীয়া পুত্ৰ বিবেকৰ লগত গুৱাহাটীত থাকে। তেওঁলোকৰ এখন হাঁহি মাতি থকা সুখৰ সংসাৰ। বিবেকে দেউতাকক বহুত ভাল পাইছিল আৰু অনবৰতে তাৰ লগতেই লাগি থাকে। ৰাতি শুলেও দেউতাকক সাবটি ধৰি শুৱে। এদিন ৰাতি শান্তনুৰ এনেকুৱা অনুভৱ হ'ল যে তাক কোনোবাই জগাব চেষ্টা কৰিছে। চকু মেলি দেখিলে বিবেক তাৰ বুকুৰ ওপৰত উঠি আছে। বিবেকৰ চকুযোৰ ডাঙৰ হৈ পৰিছিল আৰু বহুত গম্ভীৰ যেন লাগিছিল। বিবেকে বহুত গম্ভীৰ আৰু দুখেৰে ক'লে, "তুমি মোক কিয় হত্যা কৰিলা?" সি কান্দিব ধৰিলে। শান্তনুৱে ভাবিলে বিবেকে কিবা বেয়া সপোন দেখিছে চাগে। অলপ পিছত বিবেক শুই গ'ল। ৰাতিপুৱা উঠাৰ পাছত সকলো স্বাভাৱিক আছিল। শান্তনুৱে ৰাতিৰ কথা সকলো পাহৰিলে। 1 সপ্তাহ এনেদৰে পাৰ হ'ল। 1 সপ্তাহৰ পাছত সেইটো ঘটনা পুনৰ ঘটিল। এইবাৰ শান্তনুৱে কথাটো জুলিক জনালে। জুলি অলপ চিন্তিত হ'ল, কাৰণ দুবাৰ একেটা ঘটনা ঘটাটো কোনো সাধাৰণ কথা নহয়। তাই বিবেকক কথাটো বহুত ফুচলাই অকাই পকাই সুধিলে, কিন্তু তাৰ একো মনত নাছিল। আকৌ 1 সপ্তাহ একো নোহোৱাকৈ পাৰ হ'ল। 1 সপ্তাহ পাছত পুনৰ ঘটনাটো ঘটিল। বিবেকে উঠি মাত্ৰ এটা কথাই কয় যে, "তুমি মোক কিয় হত্যা কৰিলা?" আৰু কান্দিব ধৰে। এতিয়া শান্তনু আৰু জুলিৰ চিন্তা হ'ব ধৰিলে আৰু তেওঁলোকে ডাক্তৰক দেখুৱাবলৈ ঠিক কৰিলে। তেওঁলোকে বিবেকক ঘৰুৱা ডক্তৰ এজনৰ ওচৰলৈ লৈ গ'ল। ডাক্তৰে বিবেকৰ সকলো কথা শুনিলে আৰু তাক ভালদৰে চালে, কিন্তু তেওঁ কোনো চিন্তাৰ কাৰণ বিচাৰি নাপালে। ডাক্তৰে তেওঁলোকক মানসিক ৰোগৰ বিশেষজ্ঞৰ লগত কথা পাতিবলৈ পৰামৰ্শ দিলে, কিয়নো বিবেকৰ সমস্যাটো মানসিক যেন লাগিছে। তেওঁলোকৰ চিন্তা আৰু বাঢ়িব ধৰিলে। শান্তনুৱে এজন বিশেষজ্ঞৰ লগত কথা পাতিলে, যি শিশুৰ বাবে বহুত ভাল। বিবেকক লৈ তালৈ গ'ল। ডাক্তৰ গৰাকী বহুত অনুভৱী আৰু দায়িত্বশীল আছিল। তেওঁ সকলো কথা শুনিলে আৰু বিবেকৰ চেকআপ কৰিলে আৰু শান্তনু জুলিক বাহিৰত বহিবলৈ ক'লে। দুয়োজন বাহিৰলৈ আহিল আৰু ডাক্তৰে বিবেকক খেলিবলৈ পুতলা এটা দি কোচত বহাই লৈ নিজৰ ধৰণেৰে সুধিব আৰম্ভ কৰিলে। ঘণ্টা পাছত ডক্তৰে তেওঁলোকক ভিতৰলৈ মাতিলে আৰু বহিব ক'লে। ডক্তৰে বহুত গভীৰভাৱে ক'বলৈ আৰম্ভ কৰিলে, "মই আপোনাৰ সন্তানৰ লগত বহুত কথা পাতিলোঁ। আপুনিতো জানেই, আমি সেই সকলো কথাই উলিয়াব পাৰোঁ, যিটো তেওঁলোকে নিজৰ জ্ঞান থকা স্বত্বেও গম নাপায়। য'তে মই বিবেকৰ পৰা যি গম পালোঁ, সেয়া আপোনালোকক জনাব খোজোঁ। হয়তো কথাবোৰ শুনি আপোনালোকৰ আচৰিত লাগিব পাৰে, কিন্তু এইবোৰ কেতিয়াবা সঁচা হয়। বিবেকৰ কথাবোৰৰ পৰা তাৰ পুনৰ জন্ম হোৱাৰ যেন লাগিছে। আগৰ জন্মত তাৰ মৃত্যু আকস্মিক আৰু অপ্ৰাকৃতিকভাৱে হৈছিল, আৰু ক'ৰবাত নহয় ক'ৰবাত তাৰ মৃত্যুৰ দায় আপোনাক বাৰে বাৰে কয় যে আপুনি তাক কিয় মাৰিলে। এজন ডক্তৰ হিচাপে এইবোৰ কথা বিশ্বাস কৰাটো মোৰ বাবেও কঠিন, কিন্তু কথাবোৰ তাৰেই ইংগিত দিছে। আপুনি মনত পেলাবলৈ চেষ্টা কৰক, কেতিয়াবা এনেকুৱা ঘটনা হৈছিল নেকি য'ত আপোনাৰ কাৰণে কাৰোবাৰ মৃত্যু ঘটিছিল?" শান্তনুৱে মনত পেলাবলৈ চেষ্টা কৰে, কিন্তু তাৰ একো মনত পৰা নাছিল। তিনিও ঘৰলৈ আহে, কিন্তু শান্তনুৰ এতিয়াও ডাক্তৰৰ কথাবোৰ মনত পৰি আছিল। ৰাতি শুবলৈ যোৱাৰ সময়ত সি আকৌ মগজুত জোৰ দি মনত পেলাবলৈ চেষ্টা কৰিলে। হঠাৎ মনত পৰিল, যেতিয়া সি 6 বছৰ আগতে নতুন গাড়ী কিনিছিল। এদিন সি বহুত ৰাতি অফিচৰ পৰা ঘৰলৈ উভতি আহোঁতে এখন মানুহ নথকা ঠাইত তাৰ গাড়ীখন মটৰচাইকেলত খুন্দা মাৰিছিল। খুন্দা মৰাৰ ফলত মটৰচাইকেল আৰু তাৰ আৰোহীজন গৈ ৰাস্তাৰ কাষত পৰিছিল। প্ৰথমতে নতুন গাড়ী, তাতে আকৌ মানুহ নোহোৱা ঠাণ্ডা জাগা।
মানুহৰে সাৰ সুৰ নাই। শান্তনুৱে ভয় খাই গাড়ী নৰখালে। শান্তনুৱে কথাটো জুলিক ক'লে আৰু এইটো ক'লে যে মানুহজন জীয়াই আছিল নে নাই সি সেইটো গম নাপায়। দুয়োজনে কথাটো ভাবি বহুত চিন্তিত হ'ল। শান্তনুৱে জুলিক ক'লে যে সেই মানুহজনৰ বিষয়ে যি সকলো কথা জানিব চেষ্টা কৰিব, কাৰণ হয়তো তাৰ পৰা বিবেক ভাল হোৱাৰ কিবা উপায় পোৱা যাব পাৰে। শান্তনুৱে গম পালে যে সেই মানুহজন বেছি দুখ পোৱাৰ কাৰণে তাতে মৰি গৈছিল। থানাত অভিযোগ দিয়া হৈছিল যদিও মানুহজন চিনাক্ত নোহোৱাৰ বাবে আৰু গাড়ীখন চিনাক্ত নোহোৱাৰ বাবে কেছটো বন্ধ হৈ গ'ল। এই সকলোবোৰৰ বিষয় আৰু মানুহজনৰ নাম ঠিকনা থানাত আছে। শান্তনুৱে চিনাকি মানুহৰ হতুৱাই তেওঁৰ নাম আৰু ঠিকনা উলিয়াই ল'লে। শান্তনু আৰু জুলিয়ে ঠিক কৰিলে যে সিহঁত সেই ঠাইলৈ যাব আৰু কি হৈছিল সকলো জানিব। পিছদিনা সিহঁত বিবেকক লগত লৈ সেই ঠিকনাত উপস্থিত হ'ল। ঘৰৰ চোতালত ভৰি দিয়ে শান্তনুৱে বিবেকৰ ফালে চালে, কিন্তু তাৰ প্ৰতিক্ৰিয়া স্বাভাৱিক আছিল। ঘৰটো বহুত পুৰণা আছিল। সি ভয় কৰি কৰি দৰজা থপৰিয়ালে। অলপ সময় পিছত প্ৰায় 40-45 বছৰ বয়সীয়া মহিলা এগৰাকীয়ে দুৱাৰ খুলিলে। শান্তনুৱে ক'লে যে সি ৰমাকান্তৰ মৃত ব্যক্তিগৰাকীৰ পুৰণা বন্ধু। বহুত বছৰৰ পাছত চহৰলৈ অহাৰ বাবে ৰমাকান্তৰ মৃত্যুৰ খবৰ পাই তেওঁৰ পৰিয়ালৰ খবৰ ল'ব আহিছে বুলি জনালে। মহিলাগৰাকীয়ে ক'লে যে তেওঁ ৰমাকান্তৰ পত্নী হয়। ঘৰত তেওঁৰ বাহিৰে 2টা ল'ৰা সন্তান আছে আৰু ৰমাকান্তৰ বুঢ়া দেউতাক আছে, যিয়ে খোজ কাঢ়িব নোৱাৰে। এতিয়া ল'ৰাকেইটা সৰু হৈ থকাৰ বাবে ঘৰ চলোৱাৰ দায়িত্ব তেওঁৰ পত্নীৰ। কথাবোৰ শুনি শান্তনু আৰু জুলিয়ে বহুত দুখ পালে। শান্তনুৰ এনেকুৱা লাগিল যেন এই সকলোবোৰৰ বাবে দায়ী সি। কথাৰ মাজতে সিহঁতে বিবেকলৈ লক্ষ্য কৰিলে, কিন্তু তাৰ কোনো বিশেষ প্ৰতিক্ৰিয়া দেখা নাপালে। অলপ পাছত সিহঁতে তাৰ পৰা বিদায় ল'লে আৰু নিজৰ ঘৰলৈ উভতিল। ৰাস্তাত আহি থাকোতে জুলিয়ে শান্তনুক সুধিলে যে সিহঁতে বিবেকৰ বিষয়ে কিয় তাত কোনো কথা নক'লে। শান্তনুৱে ক'লে বিবেকৰ প্ৰতিক্ৰিয়াৰ পৰা এনেকুৱা অনুভৱ নহ'ল যে ই সেই ঘৰখনৰ লগত জড়িত লোকসকলক চিনি পায়। যদি তেওঁলোকে গম পালে হয় তেন্তে কি কৰিব ঠিক নাই। শান্তনুৰ মতে আৰু অলপ কথাবোৰ জানি বুজি লৈহে কিবা এটা সিদ্ধান্ত ল'ব লাগে। ইয়াৰ মাজতে আকৌ এদিন সেই ঘটনাটো ঘটিল। বিবেকে শান্তনুক জগাই ক'লে, তুমি মোক কিয় হত্যা কৰিলা বুলি কৈ কান্দি দিলে। শান্তনুৱে তাক বুকুত সাবটি ক'লে, মই আপোনাক আপোনাৰ ঘৰলৈ লৈ গ'লো, কিন্তু আপুনি চিনি নাপালে। বিবেকে বৰ আচৰিতভাৱে শান্তনুৰ ফালে চাই চিঞৰি উঠিল, নহয়, সেয়া মোৰ ঘৰ নহয়। ই আকৌ চিঞৰি চিঞৰি কান্দিলে। জুলিয়ে কথাবোৰ শুনি বহুত ভয় খালে। অলপ পাছত বিবেক শুই পৰিল, কিন্তু শান্তনু আৰু জুলিৰ চকুত টোপনি নাইকিয়া হৈ গ'ল। সিহঁতে বুজি পোৱা নাছিল যে ক'ত যাব, কি কৰিব। সিহঁতে আকৌ এবাৰ মনোৰোগ বিশেষজ্ঞ গৰাকীৰ লগত কথা পাতিবলৈ চিন্তা কৰিলে। শান্তনুৱে পিছদিনাই তেওঁক লগ কৰিবলৈ সময় মিলালে। ঠিক কৰা সময়ত বিবেকক লগত লৈ সিহঁত গৈ পালে। শান্তনুৱে ডাক্তৰক এতিয়ালৈকে যি হ'ল সকলো ক'লে। কথাবোৰ শুনি ডাক্তৰো চিন্তাত পৰিল। তেওঁ জুলি আৰু শান্তনুক বাহিৰত বহিব ক'লে আৰু বিবেকৰ লগত কথা পাতিলে। লাহে লাহে ডাক্তৰৰ কথাত আহি বিবেকে সকলো ক'লে। 2 ঘণ্টা কথা পতাৰ পিছত ডাক্তৰে সিহঁতক ভিতৰলৈ মাতিলে। ডাক্তৰৰ চকু সেমেকি আছিল। ডক্তৰে জুলিৰ ফালে চাই ক'লে, যদি তুমি বেয়া নোপোৱা তেন্তে কিছুমান ব্যক্তিগত কথা সুধিব খোজো। জুলিয়ে উত্তৰ দিলে, যদি মোৰ ল'ৰাৰ বেমাৰৰ লগত সম্বন্ধিত কথা হয় তেন্তে নিশ্চয় সুধিব পাৰে। ডক্তৰে বিবেকক নাৰ্ছৰ লগত বেলেগ এফালে পঠিয়াই দি জুলিক ক'লে, বিবেকৰ জন্ম হোৱাৰ আগত আপুনি এবাৰ গৰ্ভৱতী হৈছিল, কিন্তু আপুনি গৰ্ভপাত কৰালে। কথাটো
জুলি অলপ চিন্তিত হৈ ক'লে, কিন্তু ইয়াৰ লগত বিবেকৰ কি সম্বন্ধ আছে? ডক্তৰে জুলিৰ চকুলৈ চাই ক'লে, তুমি গৰ্ভপাত কিয় কৰালা? জুলিয়ে একো নকলে, কিন্তু শান্তনুৰ ফালে চাই ৰল। শান্তনুৱে ক'লে, ডক্তৰ, এইটো তেতিয়াৰ কথা যেতিয়া আমাৰ বিয়াৰ এবছৰ হৈছিল আৰু আমি পৰিয়াল বঢ়াবলৈ প্ৰস্তুত নাছিলো। সেইকাৰণে ডক্তৰে তাৰ কথাৰ মাজতে ক'লে, মাত্ৰ এইটোৱে কাৰণ আছিল নে বেলেগ কিবা? জুলিয়ে কান্দিবলৈ ধৰিলে। ডক্তৰে ক'বলৈ আৰম্ভ কৰিলে, মই সঁচা শুনিব বিচাৰো আপোনাৰ মুখৰ পৰা, মিষ্টাৰ শান্তনু। শান্তনুৰ চেহেৰাত ভয় আৰু শংকা আছিল। সি ক'ব ধৰিলে, আচলতে আমি গম পাইছিলো যে সন্তানটো ছোৱালী হয়, কিন্তু মই প্ৰথম সন্তান ল'ৰা বিচাৰিছিলো। সেইবাবে মই জুলিক গৰ্ভপাত কৰাবলৈ বুজাইছিলো। ডক্তৰে ক'লে, সেইকাৰণে আপুনি নিজৰ ছোৱালীজনীক জন্মৰ আগতেই মাৰি পেলালে। আজি তাই আপোনাৰ ল'ৰাৰ ৰূপত আহি উত্তৰ বিচাৰিছে। হয় বিবেক, সেই ছোৱালীজনীৰ পুনৰ জন্ম। লাজ লাগিব লাগে আপোনাৰ। আপোনাৰ দৰে পঢ়া শুনা মানুহে এনেকুৱা কৰিলে আমি বাকীবোৰক কি বুজাম? যাওক, আপোনাৰ ছোৱালীক ক্ষমা খুজক, হয়তো তাই মাফ কৰি দিব। কিন্তু মই আৰু এই সমাজে কেতিয়াও আপোনাক মাফ নকৰে। ধন্যবাদ প্ৰিয় বন্ধু বান্ধৱীসকল। আজিৰ কাহিনীটোৰ পৰা আপোনালোকে কিবা শিকিবলৈ পালেনে? যদি কিবা শিকিবলৈ পালে তেনেহলে কমেন্ট বক্সত এবাৰ জনাব। আৰু ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টোত এটা লাইক কৰি আমাক উৎসাহিত কৰিব।